কি হ'ল বুন্দা লাগি আছ যে কিমাননো আৰু প্ৰাইভেট জবটো কৰিম দৰমহা পাওঁ 12,000 ৰুম ভাড়া 5,000 আকৌ খোৱা বোৱা এক্সট্ৰা আকৌ ঘৰলৈ পঠিওৱা আকৌ ইটো সিটো ঢেৰ খৰচ আছেই ভাবিলে মানে মাথাটো গৰম হৈ যায় আইচ খাবি উকাইছে তোৰে ঠাণ্ডাখনত নহয় মানে তোৰ মাথাটো গৰম হৈ আছে বুলি ক'লি যে ফাল্টু নকৰ দে ল'ৰা একদম গৰম চাহ মূৰত ঢালি দিম এই বাদ দে খা 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 এনেই মানে আৰু লগতে এক্সকিউজ মি য়েছ তোমালোক ইয়াত নতুন নেকি বাৰু অঁ আজি 6 মাহমান হৈছে ইয়াতে প্ৰাইভেট জব এটা কৰি আছোঁ মই মানে বাহিৰত থাকোঁ যে মই দেলহিত থাকোঁতো অলপ বহি লওঁ দেই বহক তোমালোক দুইটাই ন হে মানে দুইটাই ন নহয় দাদা আমি জানো জানো ভালকৈ জানো ভাল লাগে মোৰ এইবোৰ সেইকাৰণে ইয়াত বহিছোঁ নহয় দাদা আমি দুটা জাষ্ট ফ্ৰেণ্ডছে আৰু মোতকৈ বয়সত সৰু ভণ্টি বয়সে নোখোৱাই নহয় মৰমটোহে মেইন হ'লেও দাদা আমাৰ দুটাৰ মাজত একো নাই জানো 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 একো নাই বুলি জানো কিন্তু কিবা এটা যে আছে সেইটোও জানো খালি এইখিনিতে কথা এটা কওঁ দেই আজিকালি যে ভাল পোৱাত মৰম আৰু বিশ্বাস একেবাৰে নাইকিয়া হৈ গৈছে তাৰ সলনি আকৌ কাজিয়া এনেকৈ হ'লে হ'ব জানো হে এতিয়া মোৰো গাৰ্লফ্ৰেণ্ড আছে কিমান মৰম কৰোঁ কিমান বিশ্বাস কৰোঁ তাই যে মোলৈ ফোন কৰিয়ে থাকে প্ৰত্যেকটো কথা মোক সুধি কৰে মানুহ আচৰিত হৈ যায় আৰু ভাল পোৱা যে বুজাবুজি এইটো মেইন তাই যদি এবাৰ নুবুজে তুমি দুবাৰ বুজাবা আৰু তাই যদি দুবাৰ নুবুজে তুমি 3বাৰ বুজাবা আৰু তাই যদি 3বাৰো নুবুজে তুমি হ'ব দাদা মই 4বাৰ বুজাই দিম এইটোৱে লাগে খালি ভাল পোৱা যে সন্দেহ এইটো ভুলতো নকৰিবা ই এদিন ডাঙৰ হৈ প্ৰেম বৰপাত দি দিয়ে আৰু মৰমৰ কথানো কি ক'ম চোৱা কোন আহিলেই জান কোৱা কি ডক্টৰ বেজবৰুৱা চাবলৈ কাৰ গৈছ তই পেহী লোৱাৰ লগত ঐ কেলা তোৰতো কোনো পেহীৰৰ ল'ৰা নাই বুলি কৈছিলি এইটো ক'ৰ পৰা ল'লে কেৱল তই ক'ৰ পৰা টকিলে মানে সন্দেহ মানে মই সন্দেহ কৰিমি তই থাক কেলা তই তাতে থাক কেলা মই গৈ আছোঁ দেখুৱাইছোঁ মই চিনেমা চাওঁগৈ কেলা বেজবৰুৱা চাওঁ প্ৰেম এনেকুৱা হ'ব লাগে মাক কচম বৰ বেয়া কামোৰ দিলে বে সেইটো আপুনি বহুৱাই লৈছিলি লগত আকৌ বহুৱাই ল'বি তেনেকৈ নহয় যি হ'লেও কিন্তু আমাক লৈ ভবা কথাটো বেয়া ভবা নাছিলে মাৰ লাগে তোক কি সঁচা কথাটোহে কৈছোঁ ইনতো তোক মোৰ ভালেই লাগে তাতে কৈ দিছে আৰু ধেমালি কৰি নাথাক দে ল'ৰা ধেমালি নাই কৰা সঁচাই কৈছোঁ ভাল লাগে তোক একদম তোক মানে সঁচা বয়সটোতকৈ ডাঙৰ হ'লেও ভাল লাগে তোক ঐ সেইটো চোনটো লাভ কৰোঁ মৰমবোৰ অলপ বঢ়াবা তেতিয়াহে আৰু অভিমান থাকে দেখোন আৰুনো কি ঐ ৰ'বাচোন ৰ'বা ঐ ব্ৰ ঐ আহিলা দুইটা পুৰা ন একেলগে ন হয় কালি দাদা আপোনাৰ GF-ৰ লগতচোন বৰ মৰম দেখিলোঁ এইবোৰ থাকে আৰু এইবোৰ থাকিলেহে ভাল লাগে হয়নে হেৰি নহ'লে ব'লা চাহ খাই কথা পাতোঁ নাই দাদা মই চাহ খায়ে আহিছোঁ তুমিও নোখোৱা নাই মই কালিৰ পৰা চাহে বাদ দি দিলোঁ মানে বৰ গেছ লাগি আছে নোখোৱা তেতিয়া নাই নাখাওঁ সঁচাকৈ নাখাওঁ গৈ থাকোঁ আমি যাওঁগৈ আৰু সঁচাকৈ যাওঁগৈ আৰু যোৱা আৰু তেতিয়া ময়ো যাওঁগৈ তেতিয়া বাকীডোখৰ আপোনালোকে চাওক আৰু
তেতিয়া ঠিক হ'ব হয় সদায় সদায় বাছত নদৌৰি আমনি লাগি গৈছে ৰহ কাইলৈ দিম কৈছে এইবাৰ কিন্তু স্কুটিখন আনিলে মোক শিকাই দিবি হ'ব দে ঐ কাইলৈ অফিচ বন্ধ ক'ৰবাত ফুৰিবলৈ যাবই এই নেযাওঁ মই এ বৈ না এই নেযাওঁ গ'লে স্কুটি শিকাই দিম সঁচা তই গ'লে এনেই ভাল লাগিব কেলে ভাল লাগিব এনেই ভাল লাগিব মানে ভাল পাওঁ যে তোক কি 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 ক'লি ভাল পাওঁ তোক কাঞ্চেপা চিনি পাওঁ সেইদিনা যে দিছিলি আকৌ দিম বয়সটোতকৈ ডাঙৰ হ'লেও ভাল পাওঁ তোক একদম মানে তোক এই চাহ খাই লওঁ নেকি তাত তাত চাহ যা তয়ে যা এ বাদ দে হেৰি কাইলৈ ওলাবি আকৌ হ'ব মা কচম কি ৰোমেণ্টিক পৰিৱেশ বে আমাৰহে কপালৰ ৰোমেঞ্চ নিলিখিলে আৰু যাক ভাল লাগে তাৰ আকৌ একো ফিলেই নাই কি ফিলৰ কথা কৈছ প্ৰেমৰ কথা ক'লে আকৌ কাণ চেপাহে দিয়ে মনত যে আছে বহুত বহুত ধন্যবাদ যাওঁতে স্কুটি শিকাই দিবি হ'ব দে যাওঁনে বৈ সঁচাকৈ বৈ গৈ থাক পাইছ নাই চাবি দেই ভালকে পাইছ এতিয়া মছলাটো স্কুটি শিক একদম মানে নুচুবি বেছিকৈ দুখ পালি বিষাইছে
এই দুদিন অফিচ যাব নালাগে মই কৈ দিম ঐ আহোঁতে মেগী লৈ আহিবিচোন খাবলৈ বৰ মন গৈছে হ'ব দে এতিয়া চাহ খাই লওঁ কি হ'ল থৰ লাগিলি যে চাইছোঁ তো আনকালে নাই দেখা তই মানে কি অ' সাধাৰণ কিবা এটা হৈছে মোৰ তাতেনো ইমান যত্ন ল'ব লাগেনে তোৰ কষ্ট হোৱাটো নিবিচাৰোঁ কিয় ক'ব নোৱাৰোঁ ক না ক'লে তই কাণ চেপা দিবি নিদোঁ ক চা তই মোক আজি মাৰিলেও মাৰিবি কাটিলেও কাটিবি মই তোক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ ভাল পাওঁ তোক সেইকাৰণে তোৰ কষ্ট হোৱাটো নিবিচাৰোঁ ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে তই ভালে থাক ইয়াতকৈ আৰু মোক কি লাগে আৰু একো ক'ব নালাগে যি মোৰ কাৰণে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰে যাতে মই ভালে থাকোঁ তাতকৈ আৰু মোক কোনো ভাল পাব নোৱাৰে ইমান মৰম ইমান যত্ন আৰু মোক কি লাগে ক ময়ো তোক বহুত ভাল পাওঁ আজিৰ পৰা কাণ নেচেপো তই ভয় কৰিব নালাগে ঐ আকৌ এবাৰ ক না ভাল পাওঁ বুলি মই তোক বহুত ভাল পাওঁ তই মোৰ হবিনে আঁকি ললে মৰমতে দুখবোৰ পাহৰি যাওঁ পলকতে হাঁহি এতিয়া আঁকি ললে মৰমতে দুখবোৰ পাহৰি যাওঁ পলকতে সযতনে ৰাখিম ময়ূৰে জীৱন দুয়ো মিলি সজাম পৃথিৱী চেনেহ সুখতো দুখতো তুমিয়েই মোৰ সকলো প্ৰতিটো ক্ষণতে তোমাকেই বিচাৰো বুজিও নুবুজা কিয় মনৰে কথা সাঁচিছো জানানে
ইমান গৰম অলপ চাই চিতি খাব লাগে চাওঁ দে হ'ব থ একো হোৱা নাই মোৰ কি হ'ল সদায় মোৰ লগত এনেকৈ থাকিবি দেই অন্তত 2 দিনমান বেছিকৈ জীয়াই থাকিব পাৰিম তেতিয়া হৈ গ'ল আৰু ন হৈ গ'ল একদম পাক্কা পাক্কা তেতিয়া সময় দিব অঁ অ' কেমেৰামেন কাট কৰ